Hi everyone, welcome to my technical limited channel. So friends, আজিৰ ভিডিঅ'টোত মই দেখাম যদি আপোনাৰ মোবাইলটো বহুত বেছিকৈ হেং কৰে আৰু আপুনি বহুত বেছি প্ৰব্লেমত আছে কেতিয়াবা কি হয় অটোমেটিক্যালি কাম হৈ যায় কেতিয়াবা আকৌ কাম নহয় চাওক যদি এনেকুৱা আপুনি যদি প্ৰব্লেমত আছে তেনেহ'লে আপোনাৰ কাৰণে আজি এই ভিডিঅ'টো চাওক আপুনি সিম্পলি কি কৰিব ফাৰ্ষ্ট অফ অল আপুনি কি কৰিব প্লে ষ্টৰত যাব চাওক প্লে ষ্টৰত গৈ আপুনি কি কৰিব আপুনি এটা এপছ সাৰ্চ কৰিব ৰেম ক্লিন আপ সব ইয়াতে কেইবাটাও এপছ আহিছে আপুনি কি কৰিব ইয়াতে যেটো ৰেম ক্লিন আপ আছে এইটো আপুনি এপছটো ইনষ্টল কৰিব ইনষ্টল কৰাৰ পাছত চাওক এনেকুৱা আপুনি কি কৰিব এই এপছটো ওপেন কৰিব এতিয়া চাওক ওপেন কৰাৰ লগে লগে আপোনাক ইয়াতে আপুনি কি কৰিব ফাৰ্ষ্ট অফ অল এইটো এপছটো ওপেন কৰাৰ আগতে আপুনি কি কৰিব আপোনাৰ যদি ডাটাটো অন থাকে তেনেহ'লে আপুনি অফ কৰি দিব তেতিয়া বহুত বেছিকৈ ক্লিন আপ হ'ব আপুনি এতিয়া কি কৰিব ৰেম ক্লিন আপটো এনেকুৱা ওপেন কৰিব চাওক ওপেন কৰি ইয়াতে আপুনি ওকে আহিছে আপুনি এনেকুৱা ওকেত মাৰি দিব চাওক এতিয়া ইয়াতে ষ্টাৰ্ট আহিছে আপুনি ষ্টাৰ্টত এনেকুৱা ক্লিক কৰিব ক্লিক কৰাৰ পাছত চাওক আপোনাৰ মোবাইলটো এনেকুৱা লাহে লাহে ক্লিন আপ হৈ থাকিব তেনেহ'লে মই মিনিমাইজ মাৰি দিছোঁ কাৰণ ভিডিঅ'টো লম্বা হৈ যাব তাৰ পাছত আপুনি আকৌ প্লে ষ্টৰত যাব আৰু এই এপছটোৱে 100% কাম কৰে মই ইউজ কৰিছোঁ তাৰ পাছত আপুনি কি কৰিব আকৌ প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ আপুনি কি কৰিব আৰু এটা এপছ ডাউনলোড কৰিব আৰু আপুনি যদি বিচাৰে এপছ কেইটা ডাউনলোড কৰি কাম আপোনাৰ শেষ হোৱাৰ পিছত আপুনি আকৌ এপছ কেইটা ডিলিট কৰিব পাৰে চাওক ইয়াতে ৰেমত ডুপ্লিকেট ফটো ৰিমেম্বাৰ আছে এইটো আপুনি ওপেন কৰি দিব এই এপছটো আপুনি ইনষ্টল কৰিব ইনষ্টল কৰাৰ পাছত চাওক এই এপছটো এনেকুৱা ওপেন কৰিব মই আকৌ কৈ আছোঁ আপোনাৰ মোবাইলটো ফ্ৰী হোৱাৰ পাছত আপুনি আকৌ এপছ কেইটা ডিলিট কৰিব পাৰে চাওক ইয়াতে এলাও আহিছে আপুনি এলাউত এনেকুৱা এলাও কৰি দিব এতিয়া চাওক ইয়াতে স্কেন আহিছে স্কেন লেখা আছে আপুনি স্কেনত এনেকুৱা ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত চাওক অটোমেটিকলি আপোনাৰ মোবাইলটো এনেকুৱা স্কেন হৈ থাকিব মানে ফ্ৰী হৈ থাকিব এই দুইটা কাম কৰাৰ পিছত আপোনাৰ মোবাইলত কেতিয়াও হেং প্ৰব্লেমটো নহয় চাওক আকৌ মই মিনিমাইজ কৰি দিছোঁ কাৰণ ভিডিঅ'টো লম্বা হৈ যাব তাৰ পাছত আপুনি যেটো কাম কৰিব একেবাৰে লাষ্টত আপুনি কি কৰিব সেটিংছত যাব সেটিংছত গৈ ইয়াতে আপুনি কি কৰিব সফটওয়্যাৰ আপডেট যেটো অপচন আছে ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত চাওক ইয়াতে সেটিংছৰ এটা অপচন আছে ইয়াতে যাব সেটিংছত গৈ ইয়াতে যদি আপোনাৰ যদি এইটো অটো আপডেট থাকে তেনেহ'লে আপুনি এনেকুৱা যদি অন থাকে তেনেহ'লে আপুনি কি কৰিব এইটো অফ কৰি দিব তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আৰু মই যিকেইটা অপশ্যনৰ বিষয়ে কৈছোঁ এইকেইটা 100% ৱৰ্ক কৰে আপুনি এবাৰ ট্ৰাই কৰিব তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ